নমস্কাৰ। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম অৰুন্ধতী কেনে আছা তুমি? কবি ৰিজুমণি গগৈ। অৰুন্ধতী কেনে আছা তুমি? তোমাৰ সোণাৰু হালধীয়া হাঁহিটো আছেনে আগৰ দৰেই? আছেনে সেউজীয়া ভালপোৱা মনটো? বিষাদৰ কলীয়া ডাৱৰে ঢাকিব নিদিবা দেই অৰুন্ধতী। খং উঠি আছে নেকি তোমাৰ? ৰাতিবোৰে খংটোক কাঢ়ি ল'ব পৰা নাই ন? অভিপ্ৰায় নাছিল মোৰ তোমাক খং তোলা। ভাল লাগে যে খং উঠাই ৰং চোৱাৰ সময় এতিয়া আৰু নাই অৰুন্ধতী। তথাপিচোন ভাল লাগে কিবা এটা তোমাৰ খং উঠিলে। অৰুন্ধতী কিয় নাজানো আজিকালি মোৰ বুকুত আক্ষেপ এটাই গজালি মেলিছিল। থন ধৰি উঠা সৌভাগ্য এটাই বৰকৈ অৱহেলা কৰা বাবেই নেকি? কোৱাচোন অৰুন্ধতী, মই যদি হঠাৎ কেতিয়াবা তোমাৰ কাষ পাওঁ তুমি বাৰু কি কৰিবা? মই হলে উভতি দৌৰ মাৰিম ভাই। বাৰু আজিলৈ আহোঁ, তোমাৰ অৰুণা।